মই এতিয়া ভালে হয় 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 বৃহস্পতিবাৰলৈকে মই আছো হয় 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 থাকিম নমস্কাৰ দাদা হয় 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 কৃষ্ণ দেই কৃষ্ণ কৃষ্ণ হয় হয় মই আপোনাৰ যোগাযোগৰ কাৰণে নাম্বাৰটো পালোঁ মই ফোন কৰিলোঁ হয় হয় এই মই মানে এতিয়া অসমৰ ৰাইজেতো দেখি আছে যুৱতীগৰাকী যি কৃষ্ণৰ ভাও লৈছিলে ৰাসত হয় হয় আৰু আমিতো দেখা পালোঁৱে ছ'চিয়েল মিডিয়াত দেখা পাই আছে হয় কিন্তু হয় সকলোৰে হয়তো মনত এটা প্ৰশ্ন হৈ আছে যে তেওঁ যুৱতীগৰাকী এতিয়া কেনেকৈ আছে মানে সুস্থনে তেওঁ বা এতিয়া হয় 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 গতিকে কওকচোন এইটো কোন জেগা আছিলে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ আপোনাৰ আহঁতগুৰি বাৱাৰী ৰভা হৰি মন্দিৰ হয় হয় এইখন ৰাস হয় মই গহপুৰৰ বজেন বৰা বুলি মোৰ হয় ভাল বন্ধু হয় তেখেতক ক'লো বোলো আপুনি এপাক আহিব লাগিব হয় তেনেকৈ আমাৰ কামখিনি নিয়াৰিকৈ হৈ গ'ল হয় খুব হয় ভক্তিভাৱে কামখিনি কৰিলোঁ এতিয়া মেকআপত বহে হয় মেকআপত বহোঁতে আপোনাৰ মানে মেকআপ মানুহজনে মেকআপ কৰি গৈ যাওঁতে মানে ৰূপটো অলপ বেলেগ হৈ গৈ আছে তেওঁ নিজে গম পাইছে হয় যেতিয়া আপোনাৰ তিলকটো লগায় হয় তেখেতৰ হয় তিলকটো লগাওঁতে মানে তেওঁ বোলে গা শিয়ৰি গৈছে মেকআপ মানুহজনে কোৱা কথা হয় যিজন আমাৰ মেকআপত আহিছিলে হয় জামুগুৰি হয় হয় তাৰপিছত লাহেকৈ আপোনাৰ কি হয় সেইজনকতো আপুনি সম্বন্ধ কৰি আছিলে তেতিয়ালৈকে হয় মেকআপ কৰি থাকোঁতে এটা সময়ত তেওঁৰ মানে হেৰিয়াত গাত একদম ভৰি এখন উঠাই দিছে তাৰমানে হয় ভৰি এখন উঠাই দিছে তেওঁ গম পাই গৈছে তেতিয়া মানে এওঁ কিবা অকণমান ছিদ্ৰ অকণমান আহিছে আৰু হয় হয় তাৰপিছত ঠিক তেনেকৈ আপোনাৰ মানে মেকআপ চেকআপ কৰি হ'ল ড্ৰেছ চেছ পিন্ধালে ড্ৰেছ হয় পিন্ধোৱাৰ পিছত মানে তেওঁ অলপ আচৰণটো লাহে লাহে বেলেগ হ'বলৈ ধৰিছে হয় 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 আৰু বহি মানে যিটো ষ্টাইলত বহিছে স্বয়ং মানে তেওঁক দেখা নিচিনাই লাগিছে আৰু হয় তেওঁ গেটআপটো মানে ছোৱালীজনী চাই হয় মানে যেতিয়া কৰি দিয়ে হয় স্বয়ং মানে ভগৱানৰ একদম ৰূপটো পাই গৈছোঁ মানে আমি হয় 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 তাৰপৰা সেইটো হোৱাতে আমি সূত্ৰ উলিয়াই দিলোঁ আমিতো ইমানখিনি গম নাপাওঁ হয় খোল প্ৰসংগ শেষ হোৱাৰ পিছত আমি সূত্ৰ উলিয়াই দিলোঁ উলিয়াই দিয়াৰ পিছত যেতিয়া তেখেতে সেনেকুৱা আচৰণ কৰি আছে আমি ঘোষা চোষা গাইছোঁ হয় তেখেতে কৈছে যে অলপ লেতেৰা হৈ আছে হয় চবতে পানী ঢালি চবতে 10ডাল ধূপ 4টা গুণাল লগাই দিয়া হয় ঠিক তেনেকৈ আমি সেইখিনি কৰ্ম কৰিলোঁ কৰি পেলাই এতিয়া আমাৰ চিন্তনীয় হৈছে আমি ৰাসখন কি কৰিম এতিয়া হয় ইমান অডিয়েঞ্চ আহিছে মানে চকু পানী গোট খাই গৈছে আৰু মানে কি হ'ব কি নহ'ব একো ধৰিব পৰা নাই তাৰপিছত তেখেতে নিজে ক'লে কি হ'ল মোৰতো হেৰি যাব সময় হৈছে হয় তেতিয়া তেনেকৈ যেতিয়া ক'লে আমি সেই বজেন বৰা মই আৰম্ভ কৰোঁতে আমি ৰিহাৰ্চেলত যেনেধৰণে আমি দেখাইছিলোঁ হয় তাতকৈ শতগুণ ওপৰত তাৰমানে হেৰি কৰিছে ভাবিব নোৱাৰি হয় তাৰমানে হয় হয় চকুৰ চাৱনি হওক হেৰি হওক আৰু তেখেতলৈ আমি চাব নোৱাৰোঁ তাৰমানে কি হয় এবাৰ চাই তললৈ মূৰ কৰি হেৰি কৰি দিব লাগিব আপোনাৰ চকু মানে ইমান মানে উজ্জ্বল চকু হয় 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 কমপ্লিট ৰূপটোৱে বেলেগ হ'ল হয় হয় সূত্ৰধাৰী মতেও জনাই তেওঁ নিজামতে কৰিছে ইমান ধুনীয়াকৈ পৰিচালনা কৰি গোপীক পৰিচালনা কৰি গোটেই ৰাসখন লাষ্টলৈকে তেওঁ কৈছে মই 3টা বজালৈকে ৰাসলীলা কৰিম হয় হয় ঠিক তেনেকৈ নন ষ্টপ নাচিছে অকণমান ঘামো নোলাল তেখেতৰ হয় হয় গাত হয় তাৰপিছত অসুৰটোক বাৰে বাৰে কয় তই ভয় নকৰিবি মই হয় তোক নেমাৰোঁ তাৰমানে অলপ ভয় খাইছে আৰু সেইখিনি সময়ত হয় অসুৰ ল'ৰা ছোৱালীজনী আমাৰ হয় ছোৱালী ৰাস আছিলতো তাৰপিছত ঠিক তেনেকৈ হেৰি হ'ল লাষ্টত যেতিয়া অসুৰ বধ হয় হয় অসুৰ বধ কৰি ষ্টেজত বধ কৰি লাহেকৈ তেওঁ বহি পেলাই শুই দিছে তেতিয়া আমি সকলোৱে ঘোষা চোষা গালোঁ হয় ঘোষা গাই কৰি তেখেতক বহুত সময় ঘোষা গাইছোঁ তাৰপিছত লাহেকৈ ঠিক হৈছে আৰু এইখিনিতে মানে বজেন বৰাক তেওঁ কিছুমান দায়িত্ব দিছে আৰু হয় বজেন বৰাক তেওঁক ক'লে যে এই ড্ৰেছযোৰ তুমি য'ৰ পৰা আনিছা তাত দিব নালাগে তুমি ৰখাই থবা এই ড্ৰেছযোৰ আৰু কাকো তুমি নিদিবা হয় এইযোৰ তোমাৰ নামঘৰৰ মণিকোটত থবা হয় হয় নিয়ম নীতিখিনিও কৈ দিছে ঠিক হয় তেনেকৈ বজেন বৰাই বহুত নিয়ম নীতিত লৈ গৈছে আৰু হয় এই সেনেকেই মানে হ'ল কিন্তু এতিয়া মানুহে ভাবিছে কিছুমান নিউজত মই হেৰিয়াত পাইছোঁ কমেণ্টত হয় হয় যে তেখেত ড্ৰেছ পিন্ধি গ'ল গৰমৰ কাৰণে মূৰ্ছা গ'ল কিন্তু মূৰ্ছা যোৱা নাই লাষ্ট টাইম একদম অসুৰ বধৰ পিছতহে সেই চিনেৰীটো আমি হয় যে ঘোষা গাইছোঁ হয় হয় ধৰি লওক আছে আছে তেখেত আছে যে মোৰ ঢলি ভিডিঅ'টো আছে ৰৈ মই আছে ৰাইজলৈ দিছোঁ তেতিয়া ভিডিঅ' হয় সেইটো আপোনাৰ সেই ক্লিপটো তেতিয়াহে সেইটো অসুৰ বধৰ পিছত হয়
সুৰ পদ্ধতি একদম ফিনিচিং আমাৰ সেইখিনি হয় ফৰমান এতিয়া গাই আছে। বৰ্তমান আধুনিকতাৰ যুগত হয়তো বিভিন্নজনে বিভিন্ন হয় 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 মতামত দিব, সেইটোলৈ আমি হয়। নকওঁ, কিন্তু ধৰক তাৰোপৰি এতিয়াতো তেখেত কিবা এতিয়া এটাতো শক্তি এটাতো আছে শক্তি পৃথিৱীখনত, আছে নহয় জানো? এতিয়াও আচলতে তেখেত ভগৱান কওক বা যিয়ে আছে নকওক, আছে কিবা এটাতো হয় শক্তি আছে, যি আছে আছে সেই আছে নেদেখাজনৰ আছে মানে কাৰণেতো ইমানখিনি হৈ আছে, নহয় জানো? আৰু এতিয়া যিসকলে ধৰি লওক দেখা নাই তেওঁলোকে অনুভৱ কৰিব হয় নোৱাৰিব। হয় হয় এতিয়া আমি স্পটত থাকিলোতো, হয় গতিকে আমি গোটেই কাৰবাৰটো অনুভৱ কৰিব পাৰিছোঁ। আৰু এতিয়াও মই মানে পায়ে আছোঁ তেখেত হয় এতিয়াও সেনেকেই আপোনাৰ লগতে আছে ন? আছে মই মোৰ এতিয়া ঘৰৰ কথা পাতিছিলোঁ। লগালগি যে। হয় 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 আপুনি মোক কি মোমাই তেখেতে হয় ন? নিজৰ মই মোমাই? মোমাই ঘৰ হয় নিজৰ মোমাই। হয় হয় মোমাই কৈছে তেখেতে, মই পাতিছিলোঁ নহয় তেখেতৰ লগত কথা। হয় হয় এতিয়া কথাখিনি ঠিক আছে, এতিয়া তেতিয়াহ'লে বৰ্তমান সুস্থই আৰু ন? হয় হয় সেইটোৱে মই এটা অনুৰোধ কৰোঁ আপোনাৰ চেনেলৰ জৰিয়তে, হয় যাতে অসমৰ ৰাইজে বেলেগ ধৰণে নলয়, কিন্তু আমি দেখিছোঁ, আমি সঁচাটোৱে কৈছোঁ আৰু হয় কৰি ছোৱালীজনীও বিশেষকৈ 13 বছৰ পাৰ হৈছেহে, হয় হয় গতিকে মানে তাইৰো ভৱিষ্যতৰ কথা আছে, সেইটো কাৰণে আমি কামবোৰ কৰি আছোঁ আৰু বোলো আপুনি ইমানতে হেৰি কৰক আৰু। হয় 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 তেওঁ এতিয়া পঢ়া শুনা কিহত আছে বুলি ক'লে? পঢ়া শুনা এইবাৰ 9ত আছিলে। হয় 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 কৃষ্ণ দেই। কৃষ্ণ। হয় 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 আপোনাৰ সকলোখিনি মই আপোনাৰ মামাৰ পৰা গম পালোঁ, গতিকে একো নাই, গোটেইখিনি ভাল হ'ব, আপুনি চিন্তা কৰিব নালাগে। গতিকে মই কৰাও নাই দেই। হয় 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 ঠিক আছে বাৰু দিয়ক, ভালে থাকক আপুনি। অসমৰ ৰাইজে যিহেতু ভাবি আছিলে আচলতে আপোনাৰ এতিয়া বৰ্তমান কেনেকুৱা সুস্থ নে বা বৰ্তমান পৰিস্থিতি কেনেকুৱা, গতিকে গম পালোঁ যেতিয়া আপোনাৰ মামাৰ পৰা বা আপোনাৰ পৰা গোটেইখিনি গম পালোঁ, গতিকে আমি ইয়াৰ পৰাই আপোনাক সেৱা ধৰিছোঁ দেই। আৰু ৰাইজলে, অসমৰ ৰাইজলে কিবা এটা ক'ব নেকি বক্তব্য ৰাইজলে? যিহেতু সকলোৱে বাট চাই আছে আপুনি কেনেকুৱা এতিয়া বৰ্তমান। মই এতিয়া ভালেই। হয় 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 বৃহস্পতিবাৰলৈকে মই আছোঁ, হয় 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 থাকিম। হয় কাৰোবাৰ যদি মোৰ ওচৰত দৰ্শন কৰিব মন আছে হয় আহিব, হয় সঁচা অন্তৰে আহিব দিব। হয় হয় সেইখিনি মোৰ পৰা জনালোঁ। হয় 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 হয়